খতম কৰা অন্য এটা ভিডিঅ' কৰি কিন্তু আজি বজাৰলৈ বুলি যাওঁ মাছৰ বজাৰ কৰিবৰ কাৰণে চাই থাকক ভিডিঅ'টো গোটেই ভিডিঅ'টো চাবচোন শেষলৈকে দেখিব আমি কিটো কণ্ডিশ্যনত অহা যোৱা কৰি থাকোঁ কেনেকুৱা ৰাস্তা দেখাতটো বহুত ধুনীয়া কিমান ধুনীয়া সৌন্দৰ্য চাওকচোন কিন্তু এই সৌন্দৰ্যৰ মাজতে আচল শস্যবোৰ লুকাই থাকে এতিয়া আকৌ 5G এইখিনি 5G লাগে নহয় আকৌ খেচৰাকে কোনোবা টাইমত ট্ৰু 5G ডাঙৰটো লাগিব এইটো উঠিব না এইডোখৰত আকৌ ফচিলে আগত যে আহিছিলে চাওক কিমানবাৰ গাড়ী ঠেলিব লাগে কিমান এনেকুৱা গাড়ী ফচি যায় কি হ'ব এনেই ৰাস্তা বেয়া তাতে আকৌ বৰষুণ দি দিলে আৰু মজা হৈছে অৱস্থা বেয়া মেছৰ বজাৰ কৰিবলৈ আমাৰ এই দুৰ্গতি দুৰ্দশা কি ক'ব এই আকৌ ফচিলে ঐ ঠেলো একচুৱেলি এইবিলাক গাড়ী পাহাৰৰ কাৰণে নহয় বাৰু তথাপিও মানে গাড়ী পাতলা যায় সেইটো কাৰণে এটা হিচাপত ভালো পাহাৰৰ কাৰণে মানে চকাবিলাক সৰু সৰু যে সেইটো কাৰণে পটককৈ অলপমানতে শ্লিপ মাৰে মানে টায়াৰ জ্বলিছে বজাৰ কৰিব আকৌ তই মেচ কামাণ্ডা হোৱাৰ পৰাই এনেকুৱা হৈছে অৱশেষত বহু কষ্টৰ ফলত পাহাৰডোখৰ পৰা ওলালোঁ ইয়াত ধুনীয়া সৌন্দৰ্য ধাননি খেতি প্লেইন এৰিয়া পৰা লৈ গৈছে কিমান ধুনীয়া সৰুখন পাহাৰেদি আমি আহিছিলোঁ বজাৰ পালোহি কিবা কিবি অলপ চব্জি বজাৰ কৰি লওঁ জলকীয়া বেঙেনা কিবা কিবি ঘূৰি আহোঁতে আন্ধাৰ হৈ গ'লগৈ চব ৰাতি কি অৱস্থা হয় সেইটো ৰাস্তাত এবাৰ কল্পনা কৰি চাওক কেনেকুৱা অৱস্থা হয় ৰাস্তাত তাতে বৰষুণৰ বতৰ বৰষুণ দি আছে সেইফালৰ পৰা ভালো হয় এনেকুৱা জেগাত মানে জীৱনটোত কিবা এটা শিকিব পাৰি এক্সপিৰিয়েঞ্চ ল'ব পাৰি সুখত থাকিলে এনেকুৱা জেগাত মানুহ কেনেকৈ থাকে সেই দুখটো অন্তত বুজিব পাৰি ইয়াত আহিলে মানুহৰ দুখটো বুজিব পৰা যায় আমি এতিয়া প্লেন এৰিয়াত থাকিলে একো অনুভৱ নকৰোঁ এনেকুৱা জেগাত কেনেকৈ থাকে আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই